গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অংকুশ ব্লগ গাইছ আজি এতিয়া মই গৈ আছোঁ মই মানে আগতে পঢ়া স্কুলখনলৈ আৰু মোৰ লগত গৈছে বিকি হাই কৰি ঐ হাই আৰু এতিয়া আমি গৈ আছোঁ আৰু আজি মানে আমাৰ স্কুলত মানে হেৰি আদিবাসী সেৱা দিৱস হৈছে আৰু এইটো আৰু এইখন আমাৰ নতুন দলংখন হয় আৰু দলংখন হৈছে আৰু ওপৰটো ঢেলাই মাৰিলে হৈ যাব আমি এতিয়া আহি আছোঁ গোটেই নদী মানে পানী আহি আছে চাই থাকক ভিডিঅ'টো শেষলৈকে তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহিছোঁ এয়া লগৰটো আহি গ'ল এয়া চব আমি গোটেইকেইটা আহিছোঁ ফাইনেলি আমি পাই গ'লোঁ এখন আমাৰ স্কুলৰ নাম হৈছে কৃষ্ণগুৰু বিদ্যালয় চাই লওক এয়া এতিয়া এই আদিগুৰুসকলক সেৱা কৰিলে কি হয় গুৰুজনাই তাকেই দেখুৱাব বিচাৰিছে দৃষ্টান্তৰ মাজেদি কামেৰে সৈতে পিতৃ মাতৃসকলৰ মহত্বৰ কথা আছে মাতৃ কোন হয় সকল আমাৰ দেশতে নহয় বাহিৰৰ দেশতো আছে মাদাৰৰ বিষয়ে কৈছে ইংৰাজীতে কৈছে যে your mother is your first friend, the best friend and your forever friend. প্রথম বন্ধু তোমার মা শ্রেষ্ঠ বন্ধু তোমার মা আর চিরজীবনীয়া বন্ধু চিরকলীয়া বন্ধু forever friend তোমার মা আমার মাতৃ সকলে আকৌ ভাবিলে নহ'ব মই ক'ত বন্ধু মই মোৰ কি গাইছে মোৰ ল'ৰা ছোৱালী স্কুলত নাম লগাই দিছোঁ আমি আমার সামনের ভাই আগে না ভিতরে কোনো ছাত্রছাত্রী কর্মপদ্ধতি নিজের পিতৃমাতৃ নাই তার কারণে বিভাগ মতো জানেন কোনো ছাত্রছাত্রী কর্মপদ্ধতি নিজের পিতৃমাতৃ নাই তেতিয়া আমাৰ কৰ্মক্ষেত্ৰত অভিভাৱক সকলে কৰ্মক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সন্তানৰ আশীৰ্বাদ প্ৰদান কৰিব এইটোত ফটো মাৰিছে এইটোত মই ভিডিঅ' কৰি আছোঁ কিয় ইয়াত কৰিছোঁ সেইকাৰণে
কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ